তুলসীবিলৰ জয়পুৰৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত গাঁৱত ৩০ জানুৱাৰী মঙলবাৰ দিনা একদিনীয়া বিশাল ধৰ্মসভাৰ আয়োজন। উক্ত সভাত মুখ্য অতিথি হিচাপে ভাষণ কৰিব হাফেজ মৌলানা আব্দুৰ ৰহমান চাহাব, শিয়ালদাহ, কলকাতা। পশ্চিমবংগ মৈৰাদিয়া হলগাপাৰাৰ লগতে বিশিষ্ট অতিথি হিচাপে ভাষণ ৰাখিব মৌলানা মুফতি আব্দুল বাতেল আহমেদ চাহাব, আৰবী শিক্ষক, তুলসীবিল উচ্চতৰ মাধ্যমিক বিদ্যালয়। স্থানীয় বক্তা হিচাপে উপস্থিত থাকিব মৌলানা মুফতি আবু বক্কৰ সিদ্দিক চাহাব, জয়পুৰ, তুলসীবিল। উক্ত সভাত সমূহ ইছলাম দৰদী ৰাইজৰ উপস্থিতি, সকলো প্ৰকাৰৰ সহায় সহযোগিতা আৰু আন্তৰিকতাৰে কামনা কৰা হ'ল। তুলসীবিলৰ পৰা আবাছালৰ ৰিপৰ্ট, অসমীয়া জনতা। আসসালামু আলাইকুম। আমাৰ এখন জয়পুৰ গাঁও হয়, জয়পুৰ পাৰ্ট 2। এখন কোকৰাঝাৰ ডিষ্ট্ৰিক্ট গোসাইগাঁও মহকুমা তুলসীবিল থানাৰ আণ্ডাৰত আহে। এইখন আমি এটা ডাঙৰ ধৰ্মীয় সভা আয়োজন কৰিছোঁ। এইখন সভা ইছলামিক হিদায়তীয় ধৰ্মীয় সভা নামেৰে পৰিচিত। আৰু এইখন সভাৰ প্ৰেছিডেণ্ট হিচাপে আমাৰ অঞ্চলৰ মুৰব্বী আমাৰ দাদা আছে এজন, বেহেদ আলী নাম। তাৰপিছত আমাৰ ছেক্ৰেটাৰী আছে আমাৰ এক্স VCDC চেয়াৰমেন কেৰামত আলী। তাৰ লগতে আমি সকলোৱে সহকাৰী আছোঁ আৰু বহুত আমাৰ ছিনিয়ৰ ব্যক্তি আছে, চব থাকিব আমাৰ লগত। আমাৰ এইখন সভাত আমাৰ মুখ্য বক্তা আছে কলকাতাৰ পৰা আব্দুৰ ৰহমান চাহাব। তাৰ লগতে আমাৰ মুখ্য বক্তা নহয়, বিশিষ্ট বক্তা আছে আমাৰ তুলসীবিল হাই ছেকেণ্ডেৰী এৰাবিক টিচাৰ আব্দুল বাতেন ছাৰ। তাৰ লগতে আমাৰ স্থানীয় বক্তা এজন আছে আমাৰ আবু বক্কৰ সিদ্দিক চাহাব। আৰু আমাৰ শিক্ষা ডিপাৰ্টমেণ্টৰ পৰা এজন আমি মাতিছোঁ আমাৰ কোকৰাঝাৰৰ পৰা আমাৰ জাহাংগীৰ হুছেইন ছাৰক। এইখন সভা আয়োজন হ'ব 30 জানুৱাৰী তাৰিখে সন্ধিয়া 6টা বজাৰ পিছে এখন ষ্টাৰ্ট হ'ব। ৰাতি 12টালৈকে আমি শেষ কৰি দিম। আৰু সভাস্থলীত কোনো ধৰণৰ দান গ্ৰহণ কৰা নহ'ব। কোনো ধৰণৰ দান সভা বহাৰ পিছত যে কোনোবাই আহি দান দিব, এইটো গ্ৰহণ কৰা নহয়। যিয়ে দান দিবা ইচ্ছা আছে আগতে আহি দিলেই হ'ল। অফিচ আছে, আমাৰ কাৰ্যালয় আছে বা আমাৰ বিভিন্ন ব্যক্তি আছে, ইহঁতৰ হাতত দিলে হ'ল। কালেকশ্যনৰ কাৰণে এটা গ্ৰুপে আছে, সিহঁতৰ হাতত আপোনালোকে যদি কোনোবাই দিব বিচাৰে মনৰ পৰা ইচ্ছা দিলে হ'ল। আমাৰ এইখন গ্ৰামত আজিলৈকে কোনো ধৰণৰ ধৰ্মীয় সভা আয়োজন হোৱা নাই। এইটো আমাৰ প্ৰথম হ'ব আৰু আমি চেষ্টা কৰিম প্ৰত্যেক বছৰে যাতে বস্তুটি উন্নতি হৈ যায়। এইবাৰ যিখিনি আমি পাতিছোঁ, নেক্সট বাৰ যাতে আমি ইয়াতকৈ আৰু ডাঙৰ পাতিব পাৰোঁ আৰু তাৰপিছত যাতে আমি আৰু ডাঙৰ পাতিব পাৰোঁ। এইটো আমাৰ শেষ নহয়, এইটো যিহেতু আৰম্ভণি হয়। তো আমি চেষ্টা কৰিম যাতে সভাত কোনো ধৰণৰ ত্ৰুটি নাথাকে, সকলো ফালেদি যাতে চব বস্তু ছাকচেছ হয়। আপোনালোকে দোৱা কৰিব যাতে কোনো ধৰণৰ মনোমালিন্য কাৰো মাজত সৃষ্টি নহয়, বস্তু যাতে কিবা বেয়া নহয়, বস্তু যাতে ভালভাৱে শেষ কৰিব পাৰোঁ আমি। কোৱেশ্যন কিবা থাকে?